নমস্কাৰ মই পাৰ্থ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি পদ্মনীক খুলিবলৈ কিমান মানুহ গৈছে দেখিছে নে? গোটেইখিনি এতিয়া পদ্মনীক খুলিব, মই এতিয়া চাম। বাবু খোল, হেই খোল দেহলি এতিয়া। এটা এইটো 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 এনাম কি জানে? কোনোবাই যদি ৰুটিৰ লগত মাখন লগাই খাই খাব পাৰিব ন? মাখন 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 গুড মৰ্ণিং গুড মৰ্ণিং দে, গুড মৰ্ণিং দে, ভালছে চাবাছ। নাচিছ কেলে তই? ঢেঁকী মাৰি নাথাকিবি, দিম ঢেঁকী নামাৰিবি আকৌ, ঢেঁকী মোৰ স্বভাৱ নল'বি। আমাৰ পদ্মনী খুলি লওঁ ৰ, তাৰপিছত দেখাই আছোঁ। আৰু এইফালে আমাৰ পদ্মনী মাউতকেইটা। পদ্মনী নমস্কাৰ। এতিয়া গা ধুম ইয়াত, ওপৰত ঢেঁকী। সেইবোৰ কাৰেণ্ট অহা কেবল নহয় আকৌ দেই, এনেই কাপোৰ মেলাহে। এতিয়া গাটো ধুৱাম এতিয়া। কেনেকে আহে কেবুল চেবুলত থাকিলে? কেনেকে আহে? অঁ এনেকেহে আহে। সেই আগে কালি ব্ৰাছটো তাত থাকি আহিলে নেকি? বৈত সেই সেইডাল টানচোন, পাইপডাল টান বেটি বৈত। পুতলা এদিন আমাৰ পুতলা যা হেৰি কৰ, কি বুলি কয়, চুইচটো দেখে যা। সেইপিনে পদ্মনী শুই দিলে, এতিয়া গা ধুৱাম। তেৰে শুই দিলে একদম। নাহাতে নাহাত ৰ, নাহাতে তেৰে 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 মাইল মাইল। পদ্মনী মানে গা ধুই পিনি মানে প্ৰসাদ খাই আছে, নামঘৰ প্ৰসাদ। দিব ইয়াক এতিয়া। কলৈ 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 গমনটো কলৈ কৈ হৈছে আপোনাৰ বাইদেউ? হাতী পুৰা কোলা হৈ আছে, গা ধুই দেখিছে। কাইলৈ প্ৰচেছন আছে যোৰহাটত। এতিয়া যোৰহাট যাম আমি, ওলাই মেলি ৰাস্তাকে গা চা ধুৱাই এতিয়া থৈ দিম। 12টা বজাত যাম, এতিয়া ইয়াতে থাকিম। আমাৰ এই কাকোৱে নালাগে দেখিছে নে? পোৱালি পোৱালি কেইটা লৈ ঘূৰি ফুৰিছে, ছোৱালীকেইজনী, সৰু সৰু ছোৱালীকেইজনী। এইটো খাব জানো? এইখিনি নাখায় চাগে। নেখায় নেখাওঁ
দলিয়াই দিলে এইপিনে আমাৰ পদ্মনী নতুন মাউত পুতলা হয় নাই তই নতুন মাউত হয় সেইফালে পদ্মনী একদম বোকালৈ অৱস্থা নাই আকৌ গা ধুৱাইছিলোঁ এতিয়া আকৌ বোকালৈ দেখিলে নে একদম মানে আৰু এইপিনে আমি ওলাই আহি গ'লোঁ কাইলৈ প্ৰচেছন আছে যিটো কৈছিলোঁ পদ্মনী আৰু ওপৰত লাফিং আহি গ'ল লাফিং আহি গ'ল ওপৰত অকল এদিনৰ কাৰণে হ'ব নাই থাকি দিব আছো তোমাক মনত পাৰিলে হ'ল আহি ঘৰত পাৰ্মিশ্যন তোমাক নিদিয়ে ঘৰত মনত পাৰিলে কি দিছে নাখায় ধান নাখায় এতিয়া নালাগে কাইলৈ ৰাতিপুৱা দিব দেই কাইলৈ গধূলি সময়ত আহিম আকৌ আৰু আহি আমি বাইপাছ পাই গ'লোহি অলপ দূৰ আগত বাইপাছ আছে এয়া আগত বাইপাছ আৰু এইপিনে আমাৰ পদ্মনী কিরকম গুড আমার মাউথ লাফিং এইপিনে আমি বাইপাছ পাই গ'লোহি বাইপাছত ওলাই পিনে দেখাই আছোঁ আৰু আমি এতিয়া বাইপাছত আহি আছোঁ এইফালে পদ্মনী আছে এয়া এইবাৰ কানামাৰি বুলি কয় এনেই মৰমতে দুচাত এচাত দিওঁ আৰু যেতিয়া দুষ্টামি কয় আৰু আমাৰ পদ্মনীক ইমান মাৰিবলগীয়া নহয় খুব বেছি সপ্তাহৰ মূৰত এদিন মাৰ খায় এই ইমাৰ্জেঞ্চিত দৰকাৰ হয় কাৰণে লৈ থাকোঁ আৰু একদম বেলিটো মুখতে পৰিছে একদম ভামুক মাৰিছে কি লাগে এইফালে চাওক আমাৰ গায়ত্ৰী আৰু পদ্মনী মাক আহিছে লক্ষীমণি এইফালে চাওক আহি আছে ৰাস্তাতে পাই গ'লোঁ চাওক ঘপককৈ গায়ত্ৰীক মোৰ ভিডিঅ'ত আগতে দেখা নাই আজি প্ৰথম দেখিছে বাকীটো গোটেইখিনিকে দেখিছে গায়ত্ৰীকহে দেখা নাই চাই লওক আজি গায়ত্ৰী এইফালে আমাৰ পদ্মনী মাক লক্ষীমণি এইফালে গায়ত্ৰী আমাৰ বাবুতকৈ চাপ আৰু এইফালে আমাৰ লক্ষীমণি এই গায়ত্ৰী এনে গাড়ী পিছো এনে গায়ত্ৰী গায়ত্ৰী ভালকৈ দেখা নমস্কাৰ নমস্কাৰ দা অ হুঙা হুঙি লাগিছে নমস্কাৰ দা সেই ভিৰ অ আৰে হুঙা হুঙি অ গায়ত্ৰী চুলিকেইডাল বৰ ধুনীয়া হৈ আছে আছে লৰা লাউৰা ধৰি টানি নমস্কাৰ সেই পদ্মনী পঠিয়াব লাগিছে আকৌ আহি এতিয়া আমি কেন্দুগুৰি বাইপাছৰ ওচৰ পালোঁ কেন্দুগুৰি বাইপাছৰ পৰা এনেকৈ টাউনলৈ গুচি যাম মানে টাউনৰ পিনে যাম টাউনৰ পিনে আছে প্ৰস্তুতটো ভোগদৈ দলং পাৰ হৈয়ে 200 মিটাৰমান গৈ আছে তাতে এতিয়া গৈ থাকোঁ চাই যাওক এইফালে গৈ আছোঁ কেন্দুগুৰি অভাৰব্ৰিজখনে আগত আছে ৰাতি হৈ গ'ল এতিয়া কেমেৰা কোৱালিটিও বেয়া হৈ গ'ল আৰু মোৰ ৰাতি হ'লে কেমেৰাটো কি হয় মই বুজি নাপাওঁ বেলেগৰ নিচিনা নহয় দিনত একদম মজা আহে ৰাতি হৈ গ'লে একদম শুই দিয়ে মোবাইলটোৱে আৰু ষ্ট্ৰিক লাইটকেইটাও জ্বলা নাই নহয় চাই যাওকচোন বাৰু শেষলৈকে
আৰু এইফালে ৰাতি যোৰহাট আজি দেওবাৰ কাৰণে বৰ এটা বেছি ভিৰ ভাৰ নাই, কিন্তু যদি আজি বেলেগ কিবা এটা বাৰ হ'লহেঁতেন, খোলা বাৰ হোৱাহেঁতেন, ইয়াত মানে হাতী ৰাতি সোমাব নোৱাৰা অৱস্থা হ'লহেঁতেন, এনেকুৱা ভিৰ হ'লহেঁতেন। আৰু দেওবাৰ কাৰণে আমি ৰাতি আহিব পাৰিছোঁ, নহ'লেতো ৰাতি নাহিলোহেঁতেন। পাবহি হৈছে, বেছি দূৰ নাই, অলপ আগতে আছেগৈ, দলঙৰ ওচৰ পাই গ'লোহি আহি পিনি।